Hey friends, আপোনালোক সকলোকে মোৰ অসমীয়া ব্লগিং চেনেললৈ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ আৰু আপোনালোকক নতুন বৰ্ষৰ বহুত হিয়া ভৰা শুভেচ্ছা থাকিল। আজি এবছৰৰ পিছত মই নিজৰ আকৌ ব্লগটো কন্টিনিউ কৰিব বিচাৰিছো। নাজানো কৰিব পাৰো নে নোৱাৰো, বাট ট্ৰাই কৰিম। সো এতিয়া আপুনি দেখা পাইছে মই পুৰা ৰেডি অলপমান যেনতেন। এতিয়া দুপৰীয়া আমি এক জেগাত যাবলৈ ওলাইছো মানে ক'ত হাজবেণ্ডে আজি নিউ ইয়েৰ বুলি মুভি চাবলৈ লগ ধৰিছে। মই নাযাওঁ বুলি ভাবিছিলোঁ, বাট তেওঁ মনটো ৰাখিব লাগিব। চ' ওলাই পৰিলোঁ আৰু খোৱা বোৱা হৈ গ'ল। মাকো ভাত দিলোঁ, মোৰ শাহু মাক। তেওঁক লগ ধৰিছিলোঁ, তেওঁ নাযাওঁ বুলি ক'লে। তেওঁ এইবিলাক ভাল নাপায় বোলে, খাই বৈ বোলে শুই থাকিম। চ' আমি দিনে দুপৰে চাই আহোঁগৈ যাতে তেওঁৰো অসুবিধা নহওক। আৰু চ' কিপ ৱাচিং। ৰাম কৈয়ে পালোঁ। কি খাবা? মটন খাম মই। মটন খাই পুৰণি মাছ আনিব দিম পাপা। পাপা ক'ত গৈছে? মাস্ক আনিব গৈছে তোমালে? নহয়, পুৰণি মাছ লাগে। পিন্ধা, মাস্কটো পিন্ধা। মাস্ক নিপিন্ধিলে কি হ'ব? কন্যা হ'ব। চাওঁ ধুনু লাগিছে নাই মাস্ক পিন্ধি? ৱাও, কৰোণা ভাইৰাছ নহয় ন? এইফালে চাইছোঁ। চাওঁ তেনেকৈ দৌৰি নুফুৰিবা। চুনু এইফালে হা বেটা। এখানটা বিরাট ধুনিয়া গো। কোন কথা মনু? এইজন আর চাওঁ বেটা। মৰম লাগিছে, থাক। চাওঁ। কি কৰিছা তুমি? হামু দিছা? কিয় হামু দিছা? হামু দিব নাপায় নহয়। উঠা। তুমি চিনেমা চালা? বাবা তুমি চিনেমা চালা? ভাল লাগিল? কেনেকৈ খেলিছিলে? কেনেকৈ বল মাৰিছিলে বাবা?